চব জংঘললে हेलो प्रिय श्रोता बंधु आपलोके भाले आछे मैं भाले आछो दिया आज मैं विशेष भिडिओ दी आपलोকক मैं देखाबले विचारिছো चक एजन लड़ाई एजन धुंदुली पेटिए धरि आनिছে ताके मैं आपलोকক देखाबले चेष्टा करिছো केनेके हाप धरे एजन लड़ाक मैं आपलोকক किछु तेওক मैं सुधिम এটা বৰ্তমান আপোনাক মই ভালকৰে মই ভিডিওটো দেখাই লৈছো এয়া দেখিছে নহয় হাপ কেনেকৈ ধৰিছে চক বিষাক্ত হাপও এও ধৰিব পাৰে এও এতিয়া হাপটো ধৰি তেওঁ বেগত কেনেকৈ ভৰাব আপোনালোকে চাই লওক তাৰ পৰা মই আপোনালোকক এই ল'ৰাজনৰ বিষয়ে মই সম্পূৰ্ণ পৰিচয় কৰাই দিম চক কেনেকৈ হাপ ধৰি কেনেকৈ ভৰাই দিলে দেখিলে নহয় তেওঁ হাপ ধৰি কেনেকৈ বেগত ভৰাই দিলে যিকেইটা আমি হাপ ধৰিছিলোঁ সেই হাপকেইটা এতিয়া গভীৰ বনাঞ্চলৰ মাজত মিলিবলৈ আমি গৈ আছোঁ আগতে ধৰক যেনেকৈ আজিকালি নহয় ধুন্দুলি ফেটি দুটা মিলিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে এয়া পলাইছে চক এইটো চক কিমান ডাঙৰ চক পলাইছে হেইয়া চক পলাইছে দেখিছে নহয় এইটো কোন মাৰ কৰে এইকেইটা চক হাপ ধৰা যন্ত্ৰ চলে আহি দিও তেতিয়া সিস্টেমটো বুজাই দিম সিস্টেমটো আপোনালোকক বুজাই দিব এইটো হল ইউ ক্লেম হয় ইয়াক আমি ইউজ কৰোঁ মানে বেছিভাগ হেতুৱে ইউজ কৰোঁ কাৰণ হেতু ইউজ কৰিলে মানে হাপে দুখু পায় হয় আৰু হেতু ইউ ক্লেম হেতু যোনে এক্সপাৰ্ট হয় যোনে প্ৰফেশনাল হয় হেতুৱে অকল ইউজ কৰিব পাৰে হয় আৰু পিছত দাওখন দেখিছে দাও ৰিজাবত আহিছোঁ কিবা দৰকাৰো পৰিব সেইকাৰণে দাওখন লৈ আহিছোঁ এনেকুৱা নেভাবিব দাওলৈ ফুৰিছোঁ বুলি এই সিস্টেমটো দেখাব নেকি অলপ সেই সিস্টেমটো চেপনা সিস্টেম হয় এইটো ফল্ডিং সিস্টেম হয় ইয়াক আপুনি হাপ যদি ওলালে এনেকুৱা ধৰিব পাৰে আচ্ছা কিন্তু হেতু লৈ পিনে হাপ ধৰিলে মানে স্লিপো খায় গছক খাই যায় আৰু হাপকো অকমান দুখ পায় সেইকাৰণে আমি হেতু ইউজ किंग कोबरा को जो गांव में गले में रस्सी लगा के बांध के रखा हुआ था तो हमारा रवि ने जाके इसको रेस्क्यू करके लेके आया लगभग काफ़ी 14-15 फीट लंबा है तो अभी इसको लेके आए हम लोग इधर ही जो द्वारमरा जो रिजर्व फॉरेस्ट है इधर ही हम लोग रिलीज़ करेंगे और हमारा साथ पूरा फॉरेस्ट डिपार्टमेंट है जो कुंदुमा रेंज से है तो चलिए देखते हैं हम लोग रिलीज़ करने का पृथ्वीर ভিতৰত सबतके বিষাক্ত হাপ এটুৱে হয় কিং কাবৰা और दीघल और विषाक्त বুলি কৈছে देखें अभी तक देखें रवि यादव का रेस्क्यू सब कि धरणे फेट तुलिसे चाই লওক দেখিছে কিমান ডাঙৰ ৰজা ফেটি নিজে উলাই ফুল পজিশনত আছে ওকে ফটো মারতে একটু कौन है काट दो काफी तगड़ा साइज या गई আছে सब जंगलले ए सब गभीर अरण्य मजत जाबले दिया होइसे या सब गई আছে कसले ना देखो वो इतना जबरदस्त
মানুহ ঘৰত আছে নেকি? নহয় ৰিলিজ কৰাটো নহ'ব, এই বুঢ়া আৰু এটা আছে প্ৰথম কাম কৰি এইটোৱে হ'ব তেনেহ'লে ঠিক আছে চক সাপে কেনেকৈ ফেট তুলি আছে কিং কাৰ্বাৰ সাপটোৱে। আৰু ওপৰত ৰবি যাদৱে বহু বিষাক্ত সাপ ধৰি তেওঁ বনাঞ্চলত মেলি দিব পাৰে। তেওঁ ক'ত কেনেকৈ প্ৰশিক্ষণ লৈ আহিছে তেওঁক মই সুধিম। ভাইটি কোৱাচোন, ক'ত তুমি প্ৰশিক্ষণ লৈ আহিছিলা আৰু কেনেকুৱা কেনেকুৱা সাপ ধৰিছা, ক'ত মেলাগে তুমি? মানে প্ৰশিক্ষণটো আজিলৈকে এনেকুৱা লোৱা নাই, মানে ইয়াত আমাৰ প্ৰশিক্ষণ দিয়া চেণ্টাৰ নাই। তথাপিও আমাৰ এৰিয়াতে মানে এজন মানুহ আছিলে যোনে সাপ ধৰিছিলে, বহুত আগৰ পৰা ধৰি আছে। তেখেতৰ লগত মানে থাকি পিনে অকণমান ভয়টো ওলালে, কিন্তু তেখেতেও মানে চবে সাপক মানে বিষাক্ত বুলি ভাবি পিনে ধৰিছিলে আৰু তাক ভাল জেগালৈ মেলি দিছিলে। তাৰপিছত মই কি কৰিলোঁ, সিহঁতৰ লগত থাকি অলপ চলপ সাহসটো বাঢ়িলে আৰু মানুহে অকণমান সৰু সাপো মানে একদম সৰু সাপো চালে মানে মানুহে মাৰি দিয়ে আৰু মোক মানে সেইটো বহুত বেয়া লাগে। সেইকাৰণে মই তেখেতৰ লগত থাকি পিনে অকণমান শিকিলোঁ, ভয়টো ওলালে। তাৰপিছত মই গুগল, ইউটিউব য'ত পৰা মানে পাৰিলোঁ, জুলজিষ্ট হৈ গ'ল, আমাৰ ছিনিয়ৰকেইটা যোন ৰেস্কিউৱাৰ আছে, অলৰেডি ৰেস্কিউৰ কাম কৰি আছে, সিহঁতৰ লগত কণ্টেক্ট কৰি তাৰপিছত সিহঁতৰ লগত মানে যোগাযোগ কৰি আমি শিকিলোঁ মানে কেনেকুৱা ধৰণৰ সাপ পোৱা যায়, কি সাপ বিষাক্ত, কোনটো অবিষাক্ত, সেই গোটেইখিনি ইনফৰমেশ্যন আইডেণ্টিফিকেশ্যনটো ওলাই পিনে এতিয়া সেইবিলাক ধৰিবলৈ সক্ষম হৈছোঁ। তোমাৰ কিমান বছৰ হ'ল আজিলৈকে মোৰ 2 বছৰ হৈ গ'ল। 2 বছৰৰ পৰা মই কিমান সাপ ধৰিছা তুমি আজিলৈকে? এনে গণতিটো কৰা নাই, 500-1000 মান হ'ব পাৰে। আৰু কেনেকুৱা সাপ পাইছা তুমি? মানে মইতো বিষাক্ত অবিষাক্ত দুয়োটাই পাইছোঁ। কিছুমান সাপৰ নাম ক'বা নেকি তুমি? এনে বিষাক্ত সাপৰ ভিতৰত মই বেণ্ডেড ক্ৰেট ধৰি পাইছোঁ, কিং কবৰা ধৰি পাইছোঁ, তাৰপিছত মন'ক্লেট কবৰা ধৰি পাইছোঁ, ব্লেক ক্ৰেট ধৰি পাইছোঁ, আৰু ৰেড নেক কিলবেক ধৰি পাইছোঁ, আৰু চালাজাৰ পিট পাইপৰ ধৰি পাইছোঁ। সেইবিলাকে সাপ মই এনে বিষাক্তৰ ভিতৰত ধৰিছোঁ। আৰু অবিষাক্ত বহুতেই আছে, ধুন্দুলি ফেটি হৈ গ'ল, যাকে কপাৰ হেডেড ট্ৰিংকেট বুলি কোৱা যায়, ৰেড স্নেক হৈ গ'ল, যাকে কলা মোচা বুলি কোৱা যায়, চিক্ৰেট কিলবেক, তাৰপিছত ষ্ট্ৰিপেড কিলবেক হৈ গ'ল, তাৰপিছত আপোনাৰ অজগৰ হৈ গ'ল, যাক বাৰ্মিজ পাইথন বুলি কোৱা যায়। সেইবিলাক সাপ অবিষাক্ত শ্ৰেণীত আছে। কিমান সাপ মানে অসমত আমাৰ এনেই পোৱা যায়? অসমতো এনে বহুতে সাপ পোৱা যায়, কিন্তু মেইন হ'ল যে আমাৰ অসমত 100% ভিতৰত 30%হে বিষাক্ত সাপ পোৱা যায়, বাকীখিনি অবিষাক্ত, 70% মানে অবিষাক্ত।